অলপ বাজিছে বেছি বালা নাই মোর নাম মেখলা বাবাজি মেখলা কিন্তু রাঙা মেখলা মোর নাম মেখলা বাবাজি এখন তাকরি গাছৰ তলত বহিলো কাষ্টমাৰ আহে না নাহে আহিবি না কামে কাষ্টমাৰ নালাগে এটা মই সমস্যাত পড়ছি কি বা সমস্যা এটা মোক ছোৱালী লাগে ছোৱালী কিয় আপোনাক ছোৱালী লাগব বিয়া পাতব এনেকুৱা সমস্যা মাৰি দিওঁ কিন্তু আচ্ছা কেনেকুৱা ছোৱালী লাগে যিকোনো হ'লে হ'ল আৰু আগতে কিবা লাঞ্চন নাছিল নেকি মাৰা নাই চাইজ নাই না সেইকাৰণে ছোৱালী নপতে তোক দেখাতে ফটো তৈরা দেখি আৰু তোক কি আপি পতব যিয়ে নহওক কেনেকুৱা ধৰণৰ ছোৱালী লাগে হ'লে হ'ল হ'লে হ'ল আগতে আপি চাপি তই কৈছিল নেকি কিবা আছে মোৰ বহুত ডাইলগ আছে কিবা ডাইলগ নাছিল নেকি আমাৰ নবীত আপি লাইন নাছিলে কেনেকুৱা ডাইলগ নাছিলি আছে কেনেকুৱা আছে লেখা আছে পকেটৰ নলবাৰী ৰঙিয়া তুমি বৰ ধুনীয়া আহিব আৰু কিবা নাছিল নেকি ৰাজহাঁহৰ ডিমা মৰা হাতীৰ হাৰা আৰু পাথৰ আচ্ছা কোনটা লাগাতো সেইটো আৰু কিবা নাছিল নেকি চিৰা জুলি ঢেকীয়া জুলি তুমি মোৰ মৰমৰ সুন্দৰী আহিব কি ডাঙৰ ডাইলগ আৰু কিবা কৈছিল নেকি খেলা মাৰা বাং মাৰা তুমি বা মোক কি ভাবা তই তো ডাইলগ ভালে মাৰছিলি কিন্তু তই আপি পতাব মই তোক এটা তাপিজ দি আছো হা অলপমান তই ইয়াতে ৰখি থাক মই এটা তাপিজ কৰি আছো দে অলপমান ৰখি থাক অলপ ৰখি থাক সুপ্ত হয়ে যাবে দাড়ি গছা বিৰাট ডিষ্টাৰ্ব এইটো বাপু মোক অলপ সেই কৰিব লাগিব বাপু তোৰ টেনচন নাই আৰু আপি ইনকে পটপ ফেল ফেলে হৈ যাব বাবা মোৰ শেষ ডাইলগটো শুনি ল কওকচোন ৰেলগাড়ী খতম মতম তোমাৰ নাপালে জীৱনে খতম বাবা যাব পাৰো নে আপনি যাব পাৰে ইটিও কাষ্টমাৰ কোনোবা আছে যে আহিব পাৰে ইটিও কাষ্টমাৰ আছে যে আহিব পাৰে আপনার প্রবলেমটো কব পারে বাবা মোর বিরাট ডাঙৰ প্রবলেম এটা এনেকুৱা প্রবলেম কৈ যাওক মই আপোনাৰ পৰা তাতে চিকিৎসা কৰি যাম তাৰ মানে প্রবলেমটো মোর এনে ধৰণৰ যে মোর মাইকিটোৰ যোৱাকালিৰ পৰা তাৰমানে নেউলৰ মাংস খাই তামাম খুলখুলি হাগা হৈছে আইও তামাম পুৰপুৰকে হাগিয়ে থাকে কি করলে ভাল হ'ব মোক এটা উপায় লাগে কিবা উপায় মানে পতঞ্জলিৰ ঔষধ মই দি আছো হা পতঞ্জলিৰ ঔষধ দি
পতঞ্জলিৰ ঔষধ দিবি ফুচুত ফুচুত পাতে নেকি হে তামাম পাতে থাকবাই নৰি গোটে পাতাটা নীলা নেকি পাতাটা নীলা নহয় কিবা অলপ এই খিচাৰি নিচিনা অলপ সেনেহেন পাইছো কালি খিচাৰি কালি খিচাৰি কালি তাৰ ঔষধ আছে আচ্ছা পাতাটো আপুনি দেখা পাইছে নেকি মইতো পাতাটো দেখা পোৱা নাই এনে শুনাইহে পাং ডাঙৰ ডাঙৰকেও পাং সৰু সৰুকেও পাং দিনত কেইবাৰ থাকে এই মোটামুটি 60ৰ পৰা 62 বাৰ মান থাকে ডাঙৰ লেট্ৰিনৰ টেংকি লাগব ইয়াক আছে আছে তামাম ডাঙৰ ডাঙৰ লেট্ৰিন দুটা বজাইয়ে হৈছে ইতিমধ্যে 5 বিঘাৰ লাগব 5 বিঘাৰ কি কৰিবি মোৰ উপায় নোহোৱা হৈছে কি কৰম মাটি ভেটিওতো ইমান নাই লেট্ৰিনৰ কাৰণে মাইকীটো আছে নেকি লগত মাইকীটো লগত আছে অলপ দূৰত আছে অলপ মাটি দিয়ক লৈ আহিলে ভাল হ'ব ঠিক আছে মই মাটি দিছো হ'ব হ'ব কিমান সমস্যা সমাধান কৰিম এটা 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 মইনাটো গোটে মৰম লগা মৰম লাগে হ'ব 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 মালটো আৰাইছে মোৰ মালটো আৰাইছে ক'ত গৈছে এইখিনি মালটো ক'ত আৰাইছে তই একবাৰ বিয়া কৰিছে তোৰ পাছত আহিব এই ভণ্টি তোমাৰ নাম কি মোৰ স্বামীকা মোৰ মালটো আৰাইছে আৰু তোমাৰ নামটো কি তোমাৰতো আহি পাব মই দি আছো অলপমান ধৈৰ্য ধৰক অলপমান ধৈৰ্য ধৰক মই দি আছো হা আমাৰ বয়স কিমানে মাই অ' মাই বয়স মোটামুটি মোট কৰি 10 বছৰ মানহে ডাঙৰ অ' বেছি নহয় 3বাৰ মান মেট্ৰিক দিছে নেকি মোটামুটি দিছে হয় নেকি ভণ্টি তোমাৰ যে হাগা যে হৈছে দিনত কেইবাৰ হয় 25 বাৰ মান হয় তোমাৰ ভুল হৈছে হা তুমি এই মাঘৰ তোমাৰ কিবা খাঠা কালে খাইছিল নেকি একদম পুৰা একদম মোৰ লেট্ৰিন বিৰাট হৈ গৈছে গোটা লাৰু খাইছা নেকি এই নাৰিকলৰ লাৰু খাই একদম পুৰা ডিচেণ্ট্ৰি হৈ গৈছে ডিচেণ্ট্ৰিটো হৈছে আচ্ছা এই লাৰু যে খাইছা খাঠা লাৰু খাইছা না নাৰিকলৰ লাৰু মাটি গালে খাইছিলোঁ মাটি কালে এই লাৰুবিলাক গোটা ওলাই না ভাঙি ভাঙি ওলায় একদম পেন পিনা হৈ গৈছে একদম ডিচেণ্ট্ৰি ওলাই গৈছে একেবাৰে বিজলো আহে নেকি অলপমান অলপ পেলু আহে নেকি অলপমান পেলু আহে তোক মই ঔষধ দি আছোঁ পেটৰ ঔষধ ইমান চিন্তা কৰিব নালাগে দি আছোঁ দে বাবাৰ লগৰ এটা আৰু প্ৰব্লেম আছে অলপ ফেফনো ওলাই আহে আৰু পেটাও বিষায় তই পাতছা নেকি গন্ধাইছে অলপ গোন্ধাইছে অলপ ৰচৰ আছে অলপ ৰচৰ আছে বাবা কিবা বিধান হ'ব নেকি ৰ মোক এবাৰ মন্ত্ৰ মাৰ পাৰি মই ঔষধ আনি আছোঁ বাবা মা আপনার আজির পৰা যদি নকমে এই লেট্ৰিনটো আপনি এটা কাম করব কালি মোৰ ওচৰত দিব আপনার প্রবলেমটো আপনালোকে যাব পাৰে এতিয়া 500 টকা দিয়ক এটা ঠিক আছে আমি আহিছো এতিয়া আজি বাকিতে থাকিল বাবা আমি যাবাছো তেনেহলে আপনি মোৰ ইয়াতে আহিলে ঔষধ নাপাব আপনি যাব লাগিব লাংটা বাবাজী তাতে মোৰ ইয়াতে কাম নব আপনি এতিয়া যাব পাৰে মই যাওঁ এতিয়া মোৰ টাইম হৈছে ৰাতি হৈছে ইমান মেন ডাঙৰ মালটো কোৱাটাৰ হাওৰা নাইতো তো এতিয়া মই নমস্কাৰ দি কিনে ৰাইজৰ পৰা বিদায় লৈছোঁ আপুনি মোৰ ইয়াতে কাম নহ'ব বেলেগত যাব লাগিব শ্ৰীকৃষ্ণপিণ্ডি হৰিব হৰি হৰিব হৰিব ধন্যবাদ যিয়ে নহওক আমি সকলোৱে হাঁহিলোঁ নহয় জানো হাঁহিলে এক্সাৰচাইজ হয় এই এক্সাৰচাইজটো দিল আমাৰ নৱজ্যোতিয়ে কৃষ্ণৰ লীলা তামান